নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আজি শব্দাৰ্থ আৰম্ভ কৰোঁ। আমন্ত্ৰিত, নিমন্ত্ৰণ হোৱা, উন্মিষিত, বিকশিত, ওতঃপ্ৰোত, অতি ঘনিষ্ঠভাৱে জড়িত, কুটিৰ, প্ৰজা, খণ্ডিতকৰণ, বিভাজনকৰণ। খুৰু, ধুন, পৰোক্ষ, পোনপটীয়াকৈ নোহোৱা বা নকৰা, মধ্যস্থল, মাজঠাই, মুখচন্দ্ৰ, চন্দ্ৰৰ দৰে মুখ, স্ফুট, বিস্তাৰিত। কুঞ্চিত, সংকুচিত, গ্ৰাফিক্স, গাণিতিক সূত্ৰ অনুসৰি নক্সা অংকন কলা বা চিত্ৰকলা, চৈতন্য, জ্ঞান বা চেতন শক্তি, হানিকৰ, নাশকাৰক, ক্ষমনীয়, ক্ষমাযোগ্য। পলায়ন, পলোৱা কাৰ্য, ৰমণীয়, সুন্দৰ বা আনন্দদায়ক, স্ফটিকময়, স্ফটিকেৰে নিৰ্মিত, সঞ্চালক, পৰিচালক, টাঙন, ডাঙৰমাৰি। তৰংগ, ঢৌ, পৰিপোষণ, লালন পালন বা পোহপাল, নিসন্দেহ, সন্দেহ নথকা বা নিশ্চয়, বুনিয়াদী শিক্ষা, হাতে কামে দিয়া, প্ৰাথমিক শিক্ষা, জলাথল, পানীৰে ভৰি পৰা ঠাই। উপপাদ্য, যুক্তিৰ দ্বাৰা সমৰ্থনীয় বা যুক্তিৰে প্ৰমাণ বা মীমাংসা কৰিবলগীয়া, ঐচ্ছিক, নিজ ইচ্ছা অনুসৰি, কুস্বভাৱ, বেয়া চৰিত্ৰ, ক্ৰমাংক, ক্ৰমিক সংখ্যা। দুঃস্বপ্ন, বেয়া সপোন, ধৰ্মশীল, ঈশ্বৰপৰায়ণ, বিনোদক, আনন্দ দিয়া, দুষ্কৃতি, কুকৰ্ম, উপমা, তুলনা। তেলেকা, ডাঙৰ আৰু উঠঙা চকু থকা, বাহাল, আগৰ দৰি, দক্ষতা, পটুতা, প্ৰযোজ্য, প্ৰয়োগ কৰাৰ যোগ্য, মহীয়ান, অতি মহৎ।